আছামিজ ডাবিং ভিডিঅ' চাবলৈ নাপাহৰিব। বিন্দাছ চেনেল নাট ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। মই এসপ্তাহমান ভাতে খোৱা নাই। মই ভাতে খাব পৰা নাই, কোনে নিদিয়ে মোক, খালি মোক মাৰিয়ে আছে। তুমি বোলে এসপ্তাহ খাব পৰা নাই, ইয়াতে বহা, মোক পৰঠা দিব ইয়াতে, বহা, খাব দিব তোমাক। অঁ, এই থালখন লোৱা, ইয়াতে পৰঠা দিব, পৰঠা দিয়াহে। এসপ্তাহ মূৰত আজিয়ে খাব পাম চাগে মই। তোমাক মংগল কৰক। ইমান টান, ইমান টান না, দাঁতে ভাঙি যাব কামুৰিলে। কেনেকে খাই এইটো কামুৰি খাব লাগে। কি বস্তু হৈছে, টান টান খাব নোৱাৰা হৈছো, কেনেকে খাওঁ যে, ভোকো লাগিছে, কেনেকে খাব লাগছিলহে মোক অলপ। আৰু পৰঠা লাগে, এখন, দুখন, তিনিখন, চাৰিখন, পাঁচখন। কি যে মানুহ একো বুজি নাপায়, মই আচাৰ খুজি আছো, পৰঠা দি আছে মোক। কি যে মানুহ যে হ'ব আৰু, কপাল মোৰ। হাত ধুইছা নে ধোৱা নাই তুমি? হাতটো ধুই লোৱা। কাপোৰ ধুই আছো চাৰ্ফ এক্সেল দি, হাত এনে চাফা হৈ আছে, আৰু তুমি মোক পানী ধুই হাতটোও কোৱা ন? চাকু এখন দাম নেকি হে? সেই পৰঠাটো কাটব লাগিছিল, চাকু এখন লাগেহে মোক পৰঠা কটাৰ কাৰণে। কোনে মুতি আছে হে? এই ঘটি দি পানী দি আছে মোক, চাল্লা হাৰামি। তোমাক আজি দি আছো তোমাক মই দলিয়ে মাৰিম ৰবা, এই ঘটিটো দলিয়ে মাৰিম, মাথা ফাটি দিম তোমাৰ মই। মাথাটো ফাটি দিছো ৰবা, লাগা। মালিক ভুল হৈ গ'ল, মালিক ভুল হৈ গ'ল, মই বোবাটোক মাৰিছিলো, তোমাৰ গাত লাগি গ'ল, মালিক মাফ কৰি দিবা। ইয়াক কিয় মাৰিবি হা? ইয়াক কিয় মাৰিবি? মোৰ কিয় চকুত মাৰি দিছা তুমি? মাৰা তাক, এই কটিটো লোৱা, তাৰ এইম কৰি তাক চকুত মাৰি দিয়া, কটিটো মাৰা তাক, মই আছো দে, জোৰকে মাৰা, জোৰকে মাৰি দিয়া তাক। সেই বেহুচ না মৰিলে গমে পোৱা নাই, বেহুচ না মৰিলে, যাব, যাওঁ, নহ'লে কোনোবা দেখা পালে মাৰিব মোক। ই গ'ল বেটাই, ময়ো যাওঁ।